প্রথম ভ্রমণ কাহিনীর রচক কোন? উত্তর ডক্টর বীৰেঞ্চি কুমাৰ বৰুৱা। অসমীয়া ভাষাৰ প্ৰথম অভিধানখনৰ নাম কি? উত্তৰ ডক্টৰ মাইলছ ব্ৰমনৰ অভিধান। অসমীয়া ভাষাৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি? উত্তৰ ঘৰ জেউতি। অসমত কেতিয়াৰ পৰা টেলিগ্ৰাফ প্ৰৱৰ্তন হয়? উত্তৰ 1948। অসমৰ ক'ত ৰেলৰ ইঞ্জিন মেৰামতি কৰা হয়? উত্তৰ বঙাইগাঁও। অসমৰ নামঘৰৰ প্ৰৱৰ্তক কোন? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। 1927 চনত নিৰ্মাণ কৰা অসমৰ বিখ্যাত সংস্কৃত কেন্দ্ৰটোৰ নাম কি? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। অসম সাহিত্য সভা পতাকাৰ ৰূপৰেখা কোনে প্ৰস্তুত কৰিছিল? উত্তৰ যুগল দাস। স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন? উত্তৰ গোপীনাথ বৰদলৈ। অসম সাহিত্য সভাৰ পুৰণি নাম কি আছিল? উত্তৰ অসম সাহিত্য সন্মিলন। অসম সাহিত্যৰ ৰোমান্টিক যুগ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1889 চনত। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক জনা যায়? উত্তৰ লক্ষীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী। বিখ্যাত কামাখ্যা দেৱীৰ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? উত্তৰ নীলাচল পাহাৰত। আশা কৰোঁ ভিডিঅ'টো ভালে লাগিছে। ইয়াৰ পিছত আৰু ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বন্ধু বান্ধৱীক শ্বেয়াৰো কৰক। ধন্যবাদ।